নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। দুটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 5120 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় আৰু 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব আৰু অসমৰ সকলোৱে চাকৰি আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে যিখিনি ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব, এই ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ যে কোৱালিফিকেশ্যন মিনিমাম যদি 10 পাছ আছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। কিয়নো অসমৰ প্ৰায়ভাগ কেন্দ্ৰত 10 পাছ আপোনালোকৰ অৰ্হতা থাকে। চ' আপোনালোকে যে 10 পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দুটাকৈ বিভাগত ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰক, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম বিভাগটো মুকলি কৰিছে IB ছেক্ৰেটাৰীৰ ফালৰ পৰা। এইটো প্ৰথমটো বিভাগ হয় আৰু এটা বিভাগ আছে। চ' IB ছেক্ৰেটাৰীৰ ফালৰ পৰা 4987টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াৰ যিখিনি ভেকেঞ্চি হয়, ইয়াৰ কাৰণে মিনিমাম আপোনালোকে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। মানে 10 পাছৰ কাৰণেও ভেকেঞ্চি আছে, 12 পাছৰ কাৰণেও আছে, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও ভেকেঞ্চি আছে। হ'লেও কিন্তু ইয়াৰ সৰহভাগ ভেকেঞ্চি মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এটা ভাল খবৰ হয়, যিহেতু এই ভেকেঞ্চিখিনি আপোনালোকৰ ষ্টেট ৱাইজ ৰিজাৰ্ভেশ্যন লাভ কৰিব। মানে অসমৰ ক্ষেত্ৰত আপোনালোকে ৰিজাৰ্ভেশ্যন ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু এটা আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা আহিছে। মই কৈছোৱে IB ফালৰ পৰা। আৰু লাষ্ট ডেটটো দিয়া আছে 17/8/2025, মানে আপোনালোকে আগষ্ট মাহৰ 17 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু নেম অফ পোষ্ট চিকিউৰিটি এছিষ্টেণ্ট আৰু এক্সিকিউটিভৰ ভেকেঞ্চি আছে। মানে ইয়াত আপোনালোকৰ দুই ধৰণৰ ভেকেঞ্চি আছে, মই আপোনালোকক জনাইছোঁ। 10 পাছৰ কাৰণেও আছে, 12 পাছৰ কাৰণেও আছে, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও ভেকেঞ্চি দেখিবলৈ পাব। আৰু 4987টাকৈ ভেকেঞ্চি আছে। আৰু অসমৰ ক্ষেত্ৰতো ভেকেঞ্চি ৰিজাৰ্ভেশ্যন আছে, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু কেটেগৰীজ ভেকেঞ্চিখিনি দেখিব পাইছে। UR কেটেগৰীৰ ক্ষেত্ৰত 2471টা ভেকেঞ্চি। তেন্তে আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে ভেকেঞ্চি দেখিবলৈ পাব। নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব পাইছে ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। ক্লাছিফিকেশ্যন অফ চাৰ্ভিচ ধুনীয়াকৈ লিখি থোৱা আছে। আৰু এক্সাম চেণ্টাৰসমূহ বিশেষকৈ আপোনালোকে দেখিব পাইছে ডিব্ৰুগড় আছে, গুৱাহাটী আছে, যোৰহাট আছে, শিলচৰ আছে আৰু তেজপুৰ আছে। এইকেইটা আছে এক্সাম চেণ্টাৰ। ত' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট আপোনালোকে এনেকৈ দেখিব পাইছে 18 পৰা 27 বছৰৰ ভিতৰত। আৰু এজ চিলেকশ্যন আপোনালোকে দেখিব পাইছে SC SC ক্ষেত্ৰত 5 বছৰ, OBC ক্ষেত্ৰত 3 বছৰ, এনেকৈ আপোনালোকে এজ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চি কেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে আহিছে। চ' এই সুযোগ আৰু বিগ অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন দেখিব আছে মিনিমাম আপোনালোকে 10 যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ইয়াত ধুনীয়াকৈ দেখিব আছে এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ডিটেইলছত আপোনালোকক জনাই দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হৈ যায়, আপোনালোকে আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আপোনালোকে মুকলি কৰিছে। ডমিচাইল চাৰ্টিফিকেট লাগিব বুলি কৈছে, কিয়নো আপোনালোকে নিশ্চয় গম পায় ষ্টেট ৱাইজ ভেকেঞ্চি আহিছে। চ' ডমিচাইল আপোনালোকৰ চাৰ্টিফিকেট লাগিব আৰু লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। যদি ষ্টেট ৱাইজ যিহেতু ভেকেঞ্চি অসমৰ ক্ষেত্ৰত অসমীয়া লেংগুৱেজটো জানিব লাগিব। আৰু প্ৰতিটো ক্ষেত্ৰত এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব, যিহেতু ভেকেঞ্চিটো আপোনালোকে দেখিব পাৰিছে। চ' এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব বুলি তেওঁলোকে জনাইছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো প্ৰথমটো বিভাগ হয়। দ্বিতীয় যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ ICMR RMC ডিব্ৰুগড় ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত। ইয়াত বহুতে ভেকেঞ্চি আহিছে, ক্লাৰ্ক ভেকেঞ্চি আছে, টেকনিচিয়ান আছে, লেব এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে। বহুতে এনেকুৱা ধৰণৰ ভেকেঞ্চি বিচাৰি থাকে যে ক্লাৰ্কৰ ভেকেঞ্চি কেতিয়া আহিব, লেব এটেণ্ডেণ্টৰ ভেকেঞ্চি কেতিয়া আহিব, কমেণ্ট কৰি থাকে। তেওঁলোকৰ বাবে ভাল খবৰ হ'ল, ক্লাৰ্ক আৰু টেকনিচিয়ান লেব এটেণ্ডেণ্টৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে RMC ডিব্ৰুগড়ৰ ফালৰ পৰা। আৰু ইয়াৰ যিটো লাষ্ট ডেট হয় 17/8/2025, মানে আপোনালোকে আগষ্ট মাহৰ 14 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি আছে 3টাকৈ। UR কেটেগৰীৰ ক্ষেত্ৰত 2টা আছে, OBC ক্ষেত্ৰত 1টা আছে। আৰু এজ লিমিট 27 বছৰৰ পৰা 18 ਤੋਂ 27 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10+ পাছ কৰি আবেদনসমূহ কৰিব পাৰিব। ত' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে আবেদনসমূহ কৰি লওক। আপাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি আছে, পে মেট্ৰিক্স আছে, আছে, ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এডুকেশ্যন আৰু আদাৰ কোৱালিফিকেশ্যন দেখিব পাৰিছে ডিটেইলছখিনি। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকৰ এটা ভাল সুযোগ আৰু এটা সুবিধা আহিলে। চ' সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু এছেঞ্চিয়েল আদাৰ কোৱালিফিকেশ্যনখিনি আপোনালোকে দেখিব পাৰিছে 10 ক্লাছ পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰে।
ইয়াৰ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে SC SC ক্ষেত্ৰতো আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু OBC ক্ষেত্ৰতো এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত ধুনীয়াকৈ দেখিব পাৰিছে হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ'টো লাইক কৰে